হেল্ল' অসম ভাই বন্ধুসকল খবৰ কেনেকুৱা আশা কৰিছো ভালেই আছে চাগে আজি আপোনালোকক মই ফায়াৰবোল্ট নিনজা কল প্ৰ প্লাস স্মাৰ্ট ওৱাটছৰ বিষয়ে কম আৰু আনবক্স কৰি দেখুৱাম যদি মোৰ চেনেলত নতুন আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' পাবলৈ বেল আইকন দবাব আহক আৰম্ভ কৰো Even when you feel low, you can still go. Even when you feel slow, you can still go. Even when there's no hope, you can still go. I never answer to no, man, I still go. এই ঘড়ীৰ বিষয়ে কওঁ যদি এই ঘড়ীত আপোনালোকে ব্লুটুথ কলিং কৰিব পাৰিব আৰু এই ঘড়ীৰ ডিসপ্লেৰ কথা কওঁ যদি এই ঘড়ীত 1.83 ইঞ্চ HD ডিসপ্লে লগোৱা আছে এই ঘড়ীটি ডাইৰেক্ট কল কৰিবলৈ স্পিকাৰ লগোৱা আছে আৰু স্মাৰ্ট নটিফিকেশন সাপোৰ্ট আছে এই ঘড়ীত এহৰ ওপৰত স্পৰ্টছ মোড আছে আৰু SPO2 মনিটৰিং লগত হাৰ্ট ৰেট ট্ৰেকিংও আছে আৰু IP67 ওয়াটাৰ ৰেজিস্ট্যান্ট আছে আহক এতিয়া খুলি চাও ভিতৰত কি ওলাই এয়া ঘড়ীটো খুলিবলৈ ওলাইছো চাও ভিতৰৰ পৰা কি ওলাই এয়া ঘড়ীটো চাওক অন কৰি চাও ব্যাটারি চার্জ আছে না নাই এয়া অন হৈ গল আৰু চাও লগত কি আছে চার্জ দিবলৈ ডেটা কেবল এটা দিছে আৰু ইউজাৰ মেনুৰ আছে আৰু ওয়ারেন্টি কার্ড আছে আৰু 3 মাহৰ গানা সাবস্ক্রিপশন আছে আৰু বুক মাই শোৰ ফ্ৰী সারপ্রাইজ ভাউচাৰ কার্ড আছে আৰু বোল্ট প্লে এপৰ মেম্বাৰশিপ আছে এইখিনি বস্তু ওলাইছে ভিতৰৰ পৰা ইয়াতে এই ভিডিঅটো সামৰিছো আৰু এটা ভিডিঅত মই এই ঘড়ীৰ ওয়াটাৰ ৰেজিস্ট্যান্ট টেষ্ট কৰি দেখুৱাম যদি এই ভিডিঅটো ভাল লাগিছে তেনেহলে লাইক কৰিব আৰু শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' পাবলৈ বেল আইকন দবাব ইয়াতে ভিডিঅটো সামৰিছো আৰু এটা ভিডিঅত লগ পাম ধন্যবাদ